গুড মৰ্ণিং সকলোকে। এতিয়া ৰাতিপুৱা খোৱাৰ পৰা উঠিছোঁহে জাষ্ট, আৰু টোপনিটো অলপ আছেই। কি ক'ব, ৰাতি মানে ভালকৈ খোৱা নহ'ল। কাৰণ কি হ'ল মানে ট্ৰেইনখন আমাৰ ৰঙিয়াতে 6 ঘণ্টামান প্ৰায় ৰখাই থৈ দিলে। তো ৰাতি এইখনটো ডাঙৰ কাণ্ডই হ'ল, 6 ঘণ্টা ৰখাই থৈ দিলে। আৰু ট্ৰেইনটো গৈ থাকিলে ভাল টোপনি আহে, কিন্তু ৰখাই থোৱাৰ কাৰণে টোপনি নাহিল। তো এতিয়া উঠি চাহ তাহ খাওঁ, মুখখন ধুলোঁ অলপ। এইমাত্ৰ মুখখন ধুই এতিয়া চাহ তাহ খাওঁ, খাই পেলাই আপোনালোকক বাকী কি কৰিছোনো আজি কি কৰিম চব দেখাওঁ ব'লক। তো ইয়াতে ৰেলৱেৰ ফালৰ পৰাই চাহ বেচি থকা দাদা এজনৰ পৰা এয়া চাহ ল'লোঁ। ফাৰ্ষ্ট অফ অল চাহকাপ খালোঁ, পিছতেই মই কি কৰিলোঁ, এখন ৰুটি ল'লোঁ বাহিৰৰ এজন হেৰিৰ পৰা। এতিয়া ইণ্টাৰেষ্টিং কৰা ৰুটিখন আপোনাক দেখুৱাওঁ, চাব। ৰুটিখন ইমান পাতলা এই পোহৰ চাওক ইপাৰ সিপাৰ হৈ যায়, দেখিছে? ইমানেই পাতলা ৰুটি। তো ৰুটিখনটো মানে খোৱা নোখোৱা 5খন দিছে যদিও খোৱা নোখোৱা একেই, লগত আলু আৰু মটৰ মানে কি ক'ব, হালধি মাৰি দি দিছে, মছলা চছলা একো টেষ্ট নাই বেলেগ। তো এইটোতো খোৱা ভাল নহ'ল। তো ইয়াৰ পিছত মই কি কৰিলোঁ, এতিয়া আপোনাক দেখাইছোঁ, এইটোতো খোৱা ভাল নহ'ল। গতিকে মই বোলো বেলেগ কিবা খাই লওঁ। কিবা এটা খাম বুলি কোচবিহাৰ ষ্টেচনত মই নামিলোঁ। নামি পেলাই দেখোঁ মানুহৰ ভিৰ আছে, দোকানো আছে, কিন্তু খাবলৈ তেনেকুৱা ভাল লগা মানে একো নাই। চব নৰ্মেল কিবা ৰুটি আৰু কিবা আলু মটৰ তেনেকুৱাহে। তো ইয়াতো মই একো নাখালোঁ, এনেই এবাৰ নামি ষ্টেচনটো চালোঁ, ভালেই লাগিল, নৰ্মেল ষ্টেচন। তাৰপিছত আকৌ এতিয়া মই ট্ৰেইনত উঠিলোঁ। কোচবিহাৰৰ পিছত এতিয়া আমি নেক্সট আৰু যিটো ষ্টেচন পাম, জলপাইগুৰি, সেইটো ষ্টেচন বহুত ধুনীয়া হয়। জলপাইগুৰিত চাওঁ কিবা ভাল খোৱা বস্তু পাওঁ নেকি, যদি পাওঁ তাত খাই ল'ম। জলপাইগুৰি পোৱাৰ আগতে কি ক'ব, বহুত ঘটনাই ঘটিল দবাটোত আমাৰ। এই দাদাজন আহিল চেইন বেচিবলৈ। চেইন বেচালৈকে ঠিকেই আছিল, চেইন বেচি দাদাজন যোৱা মাত্ৰই হৈ গ'ল এটা চুৰি। তাৰপিছত কি ক'ব, পুলিচ আহি ইফালে হোৱা দোৱা দবাটোত। তাৰপিছত এতিয়া মই আপোনাক দেখাই আছোঁ পুলিচে কি কৰি আছে, চাওক। এই কিজন কাজিয়া, এই দুজন ইজনে সিজনক কিবা ক'ব, তেওঁ মানে ইজনে সিজনক সন্দেহ কৰি আছে, আৰু সিজনে সিজনক যে তেওঁ মোবাইল তুলিছে। তো দবাটোত অলপ সেইটো হুলস্থুল লাগিল, তাৰপিছত যেনিবা ঠিক হ'লগৈ। গতিকে মই আপোনাক দেখাই আছোঁ জলপাইগুৰিত এতিয়া মই কি কৰিলোঁগৈ। জলপাইগুৰি আহি মোৰ কপাল ভালকৈ ভাল হ'ল, কাৰণ এইটো কিবা এটা কলা মাহেদি বনাই কিবা পকৰী টাইপৰ বস্তু এটা পালোঁ, খাই ভাল লাগিছে। চ' লৈ ল'লোঁ এইটো। তাৰপিছত কি হ'ল, নাৰিকল আহিল। নাৰিকল মানে কাটা পিচ লৈ আনে, তো নাৰিকলখিনি মই বাতিত কুটি লৈ পেলাই অলপ নিমখ চিমখ দি এতিয়া নাৰিকলখিনিও খাবলৈ পালোঁ। চ' বাচিলোঁ, তেওঁ কিবা এটাতো খাবলৈ পালোঁ ৰাতিপুৱাৰ পৰা ভাল খাবলৈ, নহ'লেতো কি ক'ম, খাবলৈ মানে একো দিগদাৰেই হৈ গৈছিল। তো ইয়াৰ তলত দেখিছে, ইয়াত নাৰিকল বেছি আছে, আৰু ইয়াত কিবা কিবি আনিয়ে আছে লগে লগে। তো ভাল হ'ল, সেইটো পালোঁ, ভিতৰতে পালোঁ অলপ। তো এতিয়া মই জলপাইগুৰিৰ পিছত এতিয়া নেক্সট ষ্টেচনটো আপোনাক দেখাই আছোঁ কি কিনি আছোঁ মই। সেইটো ষ্টেচনত শুনিছোঁ এটা স্পেচিয়েল বস্তু পায়। কি স্পেচিয়েল বস্তুটো মই দেখুৱাই আছোঁ আপোনাক, ৰ'ব। সেইটো ষ্টেচনত নামি, এইটো নহয় বাৰু সেইটো স্পেচিয়েল বস্তু, চাহহে। এইটো কাপটো বাৰু স্পেচিয়েল মাটিৰ কাপত দিছে ইয়াত চাহ। এই বস্তুটো যে আনিছে দেখিছে, 3টা আনিছে, এইটো হ'ল স্পেচিয়েল বস্তু, লিট্টি চৌকা নে কিবা কয় এইটো। তো ফাৰ্ষ্ট ট্ৰাই কৰিম এইবাৰ, কেনেকুৱা লাগেনো খাই চাম। চ' এইটো বস্তু ইয়াত স্পেচিয়েল বুলি কয়, এইটো আনিছোঁ। সেইকাৰণে মই অলপ ষ্টেচনটো দেখুৱাই দিছোঁ আপোনাক। এইফালে মামী ৰখি আছে, আৰু এইফালে ইয়াত দোকানখন যিখনৰ পৰা মই কিনিলোঁ। তো আৰু এটা বস্তু ইয়াত মই স্পেচিয়েল দেখিলোঁ, এইফালে চাওক, ইয়াত আম বহুত সস্তা, আৰু বিহাৰৰ আম বুলি ক'লে মানুহ মানে গম পায় যে কিমান ভাল আম হয়। আৰু এইফালে কিবা মিঠাই কুলফি কিবা বেছি আছিল ষ্টেচনটোত। তো ইয়াততো 14টা 15 মানে 24 ঘণ্টিয়া কৰি, আচলতে 2টা 5ত আমি পাইছোঁ। আচলতে ক'বলৈ গ'লে এইটো 2টা 2 ঠিক ক'বলৈ গ'লে এইখন আমাৰ ট্ৰেইন। তো মই এইখিনি বস্তু ষ্টেচনটো অলপ আপোনালোকক দেখাই দিছোঁ, কেনেকুৱা কি আপোনালোকে এবাৰ চাই লওক ষ্টেচনটো। কেতিয়াবা আহিলে, কটিহাৰ এইটো ষ্টেচনটোৰ নাম। তো আমি এতিয়া আম ল'লোঁ খাবলৈ, পূৰা বিহাৰৰ আম। কেনেকুৱা লাগিছে জানটো, কেনেকুৱা লাগিছে আম কেনেকুৱা লাগিছে জানটো? আম কেনেকুৱা লাগিছে খাবলৈ? মিঠা লাগিছেনে পূৰা? এই পূৰা মিঠা আছে আম, খালি ৰস বেছি আমৰ। এয়া আম ইয়াত 50 টকা, অসমত গৈ পেলাই 150 টকা হৈ যায়। তো এয়া হ'ল ডিফাৰেঞ্চ। তো বেলেগ কিবা যদি এনেকুৱা পাওঁ আকৌ দেখাই আছোঁ আপোনালোকক। তো কি হ'ল, আম চাম খালোঁ, খাই পেলাই মই ভাবিলোঁ যে ইমানকেইটা ভিডিঅ' হৈ গৈছে, তো ভিডিঅ'টো বহুত লম্বা হৈ যাবগৈ। গতিকে ভাবিছোঁ আজিৰ যিটো ভিডিঅ' আছে এপিছড 2 সেইটো মই 2টা পাৰ্টত ডিভাইড কৰিছোঁ, কাৰণ বহুতকেইটা ষ্টেচন আছে, বহুত কিবা কিবি খাইছোঁ, বহুত কিবা কিবি বস্তু আছে আপোনালোকক দেখাবলৈ। চ' ভিডিঅ'টো 2টা পাৰ্টত ডিভাইড কৰি দিছোঁ। এইটো আছিল ফাৰ্ষ্ট পাৰ্টটো, আম খোৱাখিনিলৈকে। নেক্সট পাৰ্টত আমি মুজফ্ফৰপুৰ আৰু তাৰ ওচৰৰ যিখিনি পিছত যি কৰিলোঁ আজি, সেইখিনি মই আপোনাক দেখাম। তো এই পাৰ্টটো গোটেইটো চাই যদি ভাল লাগিল, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু নেক্সট পাৰ্টটো মই অলপ পিছতে আপলোড দি আছোঁ, আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব সেই পাৰ্টটো। থেংক ইউ।